ষ্টেণ্ড কৰাৰ চাৰ্টিফিকেটখন লৈ কোনেও ক'তো চাকৰি নাপায়। ষ্টেণ্ড কৰাৰ চাৰ্টিফিকেটখন লৈ পেলাই কোনেও ক'তো নামভৰ্তি নাপায়। অসমত ষ্টেণ্ড কৰিছে এইটো বুলি লৈতো IIT মাদ্ৰাছে এডমিশ্যন নিদিয়ে, IIT মুম্বাইতো এডমিশ্যন নিদিয়ে। গতিকে ইয়াৰ কোনো গুৰুত্ব নাই। সেইটো আমি এটা অসমত সামাজিকভাৱে স্বীকৃত, কিন্তু কোনো চৰকাৰীভাৱে কোনো বিদ্যায়তনিক ক্ষেত্ৰত ভাৰতবৰ্ষৰ পৃথিৱীৰ কোনো অনুষ্ঠানে এই ষ্টেণ্ডটোক স্বীকৃতি নিদিয়ে। গতিকে স্বীকৃতি নিদিয়া বস্তু এটা জীয়াই ৰাখি কি লাভ? কাৰ এনেকুৱা হ'ব লাগে যিটো পুৰস্কাৰ কামত আহে। মই এইটোৱেই কৈছোঁ যে ষ্টেণ্ড কৰা চাৰ্টিফিকেটখনক লৈ পেলাই যদি IIT মাদ্ৰাছে এডমিশ্যন দিয়ে তেনেহ'লে এইটো থাকিব লাগে। ইয়াক এইখন চাৰ্টিফিকেট চাই পেলাই যদি এইমছে এডমিশ্যন দিয়ে তেনেহ'লে থাকিব লাগে। যদি এইমছে IIT ইয়াক স্বীকৃতি নিদিয়ে তেনেহ'লে আমি ইয়াক কিয় ৰাখোঁ? এজন উৎসাহিত হোৱাৰ বিপৰীতে ই কিমান হাজাৰজনক অনুৎসাহিত কৰে, কিমান হাজাৰজনক নিৰাশ কৰি দিয়ে। কাৰোবাক আনকি এতিয়া যিটো প্ৰৱণতা, কাৰোবাক মানে যে আমি আৰু নপঢ়োৱে, কাৰোবাক আত্মহননৰ ফালেও প্ৰেৰিত কৰে। গতিকে এজন উৎসাহিত হয়, এটা পৰিয়াল উৎসাহিত হয়, সেইটোতকৈ কিমান পৰিয়াল অনুৎসাহিত হয় সেইটোতো আমি গুৰুত্ব দিয়া উচিত। শিক্ষা ব্যৱস্থাটো কিন্তু এনেকুৱা ধৰণৰ ব্যৱস্থা নাই। লাহে লাহে এই চিন্তাটো উঠাই দিয়া হৈছে যে ছাত্ৰ ছাত্ৰীসকলৰ গুণগত মানদণ্ডটো তেওঁলোকক নিৰূপণ কৰা হ'ব, কিন্তু তেওঁলোকৰ মাজত যিটো এটা প্ৰেছাৰ থাকে, প্ৰত্যেকখন স্কুলৰ মেধাৱী ল'ৰা ছোৱালীবিলাকৰ মাজত সকলোৱে প্ৰেছাৰ দিয়ে যে এইবাৰ তই মেট্ৰিকত ফাৰ্ষ্ট হ'ব লাগিব, এইবাৰ তোৰ স্কুলৰ ভৱিষ্যতখন তোৰ ওপৰত নিৰ্ভৰ কৰিছে। ফলত সেই কুমলীয়া বয়সৰ ল'ৰা ছোৱালীবিলাকৰ মনত এটা অনাহুত এটা মানসিক চাপ দিয়া হয়। গতিকে মই ভাবোঁ যে এইটো একো বেয়া নহয়।